নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি তোমালোকৰ লগত আলোচনা কৰিম অনুশীলনী 4.3 3 নম্বৰ সমীকৰণবোৰৰ বিষয়ে। 3 নম্বৰ সমীকৰণত তোমালোকে যিবোৰ সমীকৰণ দেখিছা এইবোৰ আমি কেনেকৈ ইহঁতৰ মূল দুটা নিৰ্ণয় কৰিম তাৰ বিষয়ে আজি আমি ভালদৰে আলোচনা কৰিম তোমালোকৰ লগত। আশা কৰোঁ তোমালোকে ভালদৰে মন দিবা, বুজিবলৈ চেষ্টা কৰিবা। ব'লা তেন্তে আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ 3 নম্বৰ সমীকৰণবোৰৰ 1 নম্বৰটো কি দিছে যে x minus 1 by x equal 3 আৰু য'ত x not equal to 0। এতিয়া আমি এই সমীকৰণটোৰ মূল দুটা নিৰ্ণয় কৰিব লাগে। আমি প্ৰথমতে চাব লাগিব যে সমীকৰণটো আমাৰ কেনেকৈ আছে। আমি দেখিছোঁ এই সমীকৰণটো আমাৰ এটা ভগ্নাংকৰ ওপৰত আছে নহয়নে? গতিকে আমি প্ৰথমতে ভগ্নাংকটো আমি এটা গোটা সংখ্যালৈ ৰূপান্তৰ কৰি ল'ম। আমি গোটা সংখ্যা কেনেকৈ কৰিম চাবা তোমালোকে। যদি আমি আটাইকেইটাৰ লগত এটা এটা x পূৰণ কৰি দিওঁ আমাৰ দেখিবলৈ এনেকুৱা হ'ব। চাবা আমি এইটো xৰ লগত এটা x পূৰণ কৰিছোঁ, x into x মাইনাছ চিন আছে, মাইনাছ চিন দিছোঁ। আকৌ আমাৰ 1 by x টোৰ লগত আমি এটা x পূৰণ কৰিম, 1 by x ইকুৱেল 3 আছে মানে আমি 3ৰ লগতো এটা x পূৰণ কৰিম। বুজি পাইছা? এতিয়া মই কি দেখিবলৈ চোৱা তোমালোকে দিছ প্লাছ x into x মানে আমাৰ হৈছে x স্কোৱাৰ আৰু এই ওপৰ এইটো তলৰ x আৰু এইটো ওপৰ x ওপৰৰ তলে কাটি দিব পাৰোঁ আমি, থাকিলে কি অনলি -1 আৰু এইফালে আমাৰ কি থাকিলে 28x, অৰ্থাৎ 3x পূৰণ 28x হ'ল। এতিয়া আমি সমীকৰণটো সজাই লওঁ, x স্কোৱাৰ 28xটো এফালে লৈ আনো, এফালে প্লাছ 28x আছে, এফালে কিবা মাইনাছ 28x আৰু -1 ইকুৱেল কি থাকিব 0। বুজি পাইছা? এতিয়া আমি এইটো তোমালোকে দেখিলে এটা দ্বিঘাত সমীকৰণ পালোঁনে? এতিয়া আমি এই দ্বিঘাত সমীকৰণটো যে পালোঁ, এতিয়া এই দ্বিঘাত সমীকৰণটো আমি ইহঁতৰ মূল দুটা নিৰ্ণয় কৰিব লাগে। আমি আগত পঢ়া উৎপাদকীকৰণ পদ্ধতি হওক বা আমাৰ দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি আমি যেনেকৈ পাৰোঁ আমি তেনেকৈ ইহঁতৰ মূল দুটা উলিয়াই হ'ল। তাৰ কাৰণে প্ৰথমতে আমি যদি এই সমীকৰণটো আমি যদি দ্বিঘাত সমীকৰণৰ মতে উলিয়াবলৈ যাওঁ তেতিয়া আমি কি কৰিব লাগিব প্ৰথমতে যে b স্কোৱাৰ মাইনাছ 4 সীমাটো উলিয়াই ল'ব লাগিব নহয়নে? গতিকে b স্কোৱাৰ মাইনাছ 4 সীমাটো যদি আমি উলিয়াই লওঁ আমাৰ ইয়াত a মানে কিমান হ'ব, a ইকুৱেল টু x স্কোৱাৰ আগত একো নাই মানে 1 এটা আছে বুলি ধৰিব পাৰোঁ আমি। b মানে কিমান হ'ব আমাৰ x আগত মাইনাছ c আছে গতিকে -3 আৰু c ইকুৱেল আমাৰ কিমান হ'ব -1 হয়নে? এতিয়া আমি b স্কোৱাৰ মাইনাছ 4 সীমাটো বহাই দিওঁ, কি হ'ব আমাৰ যে b স্কোৱাৰ মাইনাছ 4ac সমান কিমান হ'ব, b মানে কিমান হৈছে -c হয়নে? গতিকে -3 হোল স্কোৱাৰ মাইনাছ 4 a মানে কিমান, a মানে 1 হয়নে? আৰু c মানে কিমান, c মানে -1। এতিয়া আমাৰ কি হ'ব মাইনাছৰ ওপৰত স্কোৱাৰ আছে গতিকে স্কোৱাৰটো আমাৰ মাইনাছ চিনটো আমাৰ প্লাছ হৈ যাব আৰু 3 স্কোৱাৰ মানে 9 হয়নে? আৰু এইকেইটা আমাৰ পূৰণ হ'ব হয়নে? এতিয়া এইকেইটা যদি পূৰণ হয় মাইনাছে মাইনাছে পূৰণ হয় প্লাছ হৈ যাব আৰু 4 গুণে 4 আকৌ 4 গুণে 4 অৰ্থাৎ আমাৰ কি হ'ব 4 হ'ব। আৰু এইটো আমাৰ যোগফল কিমান হ'ব 9 + 4 ইকুৱেল কিমান হ'ব আমাৰ 13। ঠিক আছে, আমি দেখিলোঁ যে কি 13টো আমাৰ 0তকৈ ডাঙৰ, তেন্তে আমি ইহঁতৰ এটা নিৰ্দিষ্ট মানে দুটা বাস্তৱ মূল আমি ইহঁতৰ পাম হয়নে? এতিয়া আমি এই সমীকৰণটো আমি যদি b স্কোৱাৰ মাইনাছ 4ac সূত্ৰত যদি আমি ইহঁতৰ মান দুটা উলিয়াবলৈ চাওঁ তেন্তে আমাৰ কি হ'ব, আমি আমাৰ যদি দ্বিঘাত সমীকৰণ সূত্ৰ আছে আমি দ্বিঘাত সমীকৰণ সূত্ৰত আমি ইহঁতৰ মানটো উলিয়াবলৈ চাম। এতিয়া আমি আমাৰ দ্বিঘাত সূত্ৰটো কি আছিলে যে x ইকুৱেল -b প্লাছ মাইনাছ √b স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2ac, এইটো আমাৰ সূত্ৰটো আছিলে হয়নে? এতিয়া আমি ইয়াত যদি সিহঁতৰ মানবোৰ বহাই দিওঁ, মাইনাছটো আছে মাইনাছটো আমি দি ল'লোঁ আৰু b মানে আমি কিমান পাইছিলোঁ, আমি b মানে আগত -c পাইছিলোঁ নহয়নে? গতিকে কি হ'ব -3 প্লাছ মাইনাছ, এতিয়া আমি b স্কোৱাৰ মাইনাছ 4ac মানে কিমান পাইছিলোঁ 13 পাইছিলোঁ হয়নে? গতিকে আমি কি ইয়াত কি বহাব পাৰোঁ 13 আৰু টুৱাইছে a মানে আমি যিহেতু 1 পাইছোঁ গতিকে 2 × 1। ঠিক আছে, বুজি পাইছে ইয়ালৈকে? এতিয়া আমাৰ কি হ'ব 3 3 -3 আৰু আগত এটা মাইনাছ আছে গতিকে কি হৈ যাব +3 হ'ব প্লাছ মাইনাছ এইফালে √13টো এনেকৈ থাকিব আৰু তলত 2 গুণে 2। ঠিক আছে, এতিয়া আমি ইহঁতৰ মূল দুটা কেনেকৈ পাম। এতিয়া তোমালোকে দেখিছা ইয়াৰে এটাত প্লাছ আছে এটা মাইনাছ আছে গতিকে আমি দুটা দুভাগ কৰিলেই হ'ল। আমি দুটা যদি দুভাগ কৰি দিওঁ কি হ'ব, এফালে আমি কি লিখিব পাৰোঁ, এফালে আমি x ইকুৱেল 3 এবাৰ আমি প্লাছত লৈছোঁ প্লাছ √13 ডিভাইডেড বাই 2। ইফালে আমি কি হ'ব আকৌ ইফালে x ইকুৱেল
3 আছে আমাৰ আগত আমি এফালে +3 ললো হনে +√13 ললো হনে এবাৰ আমি -√13 ল'ব লাগিব -√13 আৰু তলত কি আছে আমাৰ 2 বুজিলা এতেকে আমাৰ নিৰ্ণয় মূল দুটা কি এতেকে নিৰ্ণয় মূল দুটা হ'ব নিৰ্ণয় মূল দুটা হ'ব এটা কি এটা আমি পাইছো 3 + √13 / 2 হয়নে আৰু আমি আনটো কি পাইছো আমি আনটো পাইছো 3 - √13 / 2 বুজি পালা নিশ্চয় ঠিক আছে তেন্তে আমি ইয়াৰ পিছত লৈ যাম 2 নম্বৰটো কি দিয়া আছে 1/x + 4 - 1/x - 7 = 11/30 য'ত x not equal to -4 আৰু 7 ঠিক আছে এতিয়া আমি এই অংকটো মূল দুটা কেনেকৈ নিৰ্ণয় কৰিম ঠিক আছে তোমালোকে প্ৰথমতে চোৱা এই দুটা তোমালোকে দুফালে দুটা তোমালোকে ভগ্নাংশ দেখিছানে মাজত কি আছে মাইনাস চিন তেনে আমি কি কৰিব লাগিব ভগ্নাংশৰ আমি যে যোগ বিয়োগ পঢ়িছো তাত আমি ইহঁতক আমি ভগ্নাংশৰ বিয়োগ কৰিব লাগিব এতিয়া আমি ভগ্নাংশ বিয়োগ কৰিব লাগিব বিয়োগ কৰিব হলে আমি কি কৰিম প্ৰথমতে আমি তলত যিকিটা আছে ইহঁত আমি লসাগু ল'ম আমি যদি x + 4 আৰু x - 7 ৰ লসাগু লওঁ কেনে লসাগু হেতক কি হ'ব আমি জানো ইনি উদাহৰণস্বৰূপে তোমালোকক দেখাইছো মই যদি আমি দুটা সংখ্যা লসাগু ল'ব ওলাইছো যেনে ধৰা তোমাৰ 3 আৰু 5 ইহাল হয়নে 3 আৰু 5 একেই যুগ্ম সংখ্যা হয়নে বা দুইটা সংখ্যা তোমাৰ এটা দুইটা অযুগ্ম নহয় জানো হয়নে ইটো এটলো নিমিলে হয়নে ইহঁত আমি লসাগু কি পাম পূৰণ কৰিলে 3 আৰু 5 পূৰণ কৰিলে হ'ল ঠিক তেনেকৈ আমি এইটো দেখিছো এটা x + 4 এটা x - 7 মানে এটা যুগ্ম সংখ্যা আৰু এটা অযুগ্ম সংখ্যা ইহঁতৰ যেতিয়া আমি লসাগু ল'ম লসাগুলে কি হ'ব ইহঁতৰ যিটো পূৰণফল আমি যেনেকৈ 3 পূৰণ 5 পূৰণ কৰিলে 15 হ'ব লসাগু ইহঁতৰ ঠিক তেনেকৈ ইহঁতৰ পূৰণফলটো কি হ'ব লসাগু হ'ব লসাগুটো কি হ'ব এটা x + 4 * x - 7 এইটো ইহঁতৰ হ'ব কি লসাগু হ'ব এতিয়া আমি হৰে হৰণ কৰিম তাৰপৰা যিটো পাম লবৰ লগত পূৰণ কৰিম হয়নে প্ৰথমতে আমি ইয়াৰ পৰা আৰম্ভ কৰিছো x + 4 যদি ইয়াক হৰণ কৰো x + 4 x + 4 কাট খাই যাব থাকিব কি অনলি আমাৰ x - 7 আৰু x - 7 টো যদি 1 লগত পূৰণ হয় ওপৰত আমাৰ কি হ'ব x - 7 মাইনাস চিন আছে মাইনাস চিন দিছো আকৌ x - 7 যেতিয়া ইহঁতক হৰণ কৰিম x - 7 আৰু x - 7 কাট খাই যাব থাকিব কি x + 4 গতিকে x + 4 1 এ পূৰণ কি হ'ব আমাৰ x + 4 আৰু ইকুৱেল কি হ'ব 11/30 ইয়ালৈকে বুজি পাইছা নিশ্চয় ইয়ালৈকে বুজি পাইছা তোমালোকে ইয়াৰ পিছত আমি কি কৰিম এতিয়া তলত আমাৰ x + 4 * x - 7 আমি এবাৰ এনেকৈ ৰাখি দিছো আৰু ইয়াত আমি এটা ব্ৰেকেট বিলাক খুলি দিম এনেকৈ x - 7 এই মাইনাসটো x আগত প্লাস এটা আছে গতিকে প্লাস মাইনাসে -x হ'ব হয়নে আৰু মাইনাসটো আকৌ প্লাস লগত পূৰণ হৈ আছে ন প্লাস 4 ৰ লগত গতিকে প্লাস মাইনাস আকৌ কি হ'ব -4 আৰু মই এফালে কি হ'ব 11/30 ঠিক আছে এতিয়া ইয়াৰ পিছৰটো কি কৰিম মই ইয়াৰ পিছত চাবা তোমালোকে এটা মই কি দেখিছা তোমালোকে ইয়াত এটা লাগিছে তোমালোকে +x আৰু এটা লাগিছে তোমালোকে কি -x আমি কাটি দিব পাৰো নে +x -x কাটি গল কি থাকিলে -7 আৰু -4 অৰ্থাৎ মাইনাসে মাইনাসে প্লাস হ'ব চিনটো কি হ'ব মাইনাস অৰ্থাৎ ওপৰত কি থাকিব আমাৰ -11 এ তলত তোমালোকে যদি চোৱা এই গেটা x টোৱে x - 7 ক পূৰণ কৰি আছে আৰু 4 টোৱেও x - 7 ক পূৰণ কৰি আছে গতিকে আমি ইহঁতক প্ৰথমতে ভাঙিলো কি হ'ব x এ এই x টোৱে x - 7 ক পূৰণ কৰি আছে হয়নে বুজি পাইছা ইয়ালৈকে তোমালোকে আকৌ আমাৰ +4 টো আছে প্লাস চিন আছে প্লাস দিব লাগিব আকৌ 4 টো আমাৰ x - 7 ক পূৰণ কৰি আছে নে 4 * x - 7 ইকুৱেল এফালে আমি কি আছে 11/30 বুজি পাইছা ইয়ালৈকে তোমালোকে নিশ্চয় ইয়াৰ পিছত কি হ'ব ওপৰত আমাৰ -11 থাকিব হয়নে এতিয়া এই x টো দুইটাক পূৰণ কৰিছে x x ক পূৰণ কৰা কি হ'ব x² পাবা হল আকৌ x টোৱে -7 ক পূৰণ কৰা কি হ'ব -7x আকৌ এই 4 টোৱে x ক পূৰণ কৰা +4x আকৌ 4 টোৱে -7 ক পূৰণ কৰা কি হ'ব
7 4 গুণ 28 আৰু ওপৰত আমাৰ কি থাকিব 11/30 এটা দিছে তোমালোকে এফালে আছে আমাৰ +11 আৰু এফালে আছে আমাৰ -11 আৰু আমাৰ সমান এনেকৈ যদি ভগ্নাংশত থাকে সমান চিহ্ন দুয়োফালে একেটা সংখ্যা যদি একে চাইডে থাকে আমি কি কৰিব পাৰোঁ কাটি দিব পাৰোঁ ঠিক আছে কাটি দিয়া মানে কি ইয়াত 1 থাকিলে আৰু ইয়াত -1 থাকিলে আৰু ইয়াত কি থাকিলে +1 থাকিলে হ'ল এতিয়া আমাৰ ইয়াৰ পিছত আকৌ আমি কি কৰিম চোৱা ওপৰত থাকিলে আমাৰ -1 বুজি পাইছে ইয়ালৈকে তোমালোকে নিশ্চয় এতিয়া x² আমি লিখি লৈছোঁ এফালে -7x আৰু এফালে +4x অৰ্থাৎ মাইনাছ আৰু প্লাছে মাইনাছ প্লাছে মাইনাছ মাইনাছে প্লাছে মাইনাছ হ'ল 7টা xৰ পৰা যেতিয়া 4টা x গুচি যাব আমাৰ কিমান থাকিব 3টা x থাকিব আৰু এফালে আমাৰ -28 আকৌ এফালে আমাৰ কি থাকিব 1/30 হ'ল এতিয়া আমাৰ এইডোখৰত কি হ'ব বজ্ৰ পূৰণ হ'ব অৰ্থাৎ ওপৰটোৱে তলটোক পূৰণ কৰিব আৰু ইয়াৰ তলটোৱে ওপৰটোক পূৰণ কৰিব তেতিয়া আমাৰ কি হ'ব এই x² - 28x - 28 যদি একক পূৰণ কৰে একেটা পাম আমি হয়নে আমি কি পাম এইবিলাক ডিচিম্প্লাছ চিন দিবা দেই সমান চিন নহয় ইয়াত এইটি যদি একক পূৰণ কৰোঁ আমি একেটা থাকিব অৰ্থাৎ x² - 28x - 28 আৰু -1টোৱে 30ৰ লগত পূৰণ কৰি কি হ'ব -30 হয়নে এতিয়া ইয়াৰ পিছত আমি পাম x² এফালে -28x -20 আৰু এই -30টো এফালে লৈ গুচি যায় কি হ'ব তেতিয়া +30 সমান চিন এফালে থাকিলে 0 বুজি পাইছা এতিয়া কি হ'ব x² - 28x -28 +30 অৰ্থাৎ মাইনাছ প্লাছে মাইনাছ আমি জানো থাকিব কি তেতিয়া আমাৰ থাকিলে 2 2 = 0 বুজি পাইছা তোমালোকে এতিয়া আমি এই অংকটো আমি এবাৰ আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ নকৰি আমি ইহঁতক উৎপাদক বিশ্লেষণ কৰা পদ্ধতি কৰি চাওঁচোন তেনেকৈতো আমি কৰিব পাৰোঁ ন গতিকে আমি এবাৰ সেইটো উৎপাদক বিশ্লেষণ পদ্ধতি আমি ইহঁতক কৰি চাওঁ ঠিক আছে আমাৰ উৎপাদক বিশ্লেষণ পদ্ধতি কি আছিলে x² আগত একো নাই মানে 1 এটা আছে 1টো 2 পূৰণ কৰা 2 গুণে কিমান পালোঁ 2 গুণে 2 পালোঁ ঠিক আছে এতিয়া এনেকুৱা দুটা সংখ্যা তোমালোকে ভাবিব লাগিব যি দুটা সংখ্যা আমি যোগ কৰিলে 3 পাম আৰু পূৰণ কৰিলে 2 পাম আমাৰ সংখ্যাটা কি এটা আছে 2 আৰু এটা আছে 1 আমি 2 1 যদি যোগ কৰোঁ 3 পাম আৰু 2 1 পূৰণ কৰিলে আমি কি পাম 2 পাম হয়নে এতিয়া আমি কি কৰিম এতিয়া আমি x² মাইনাছ চিহ্নডাললৈকে আমি আৰামত লিখি ল'ব পাৰোঁ এতিয়া আমি 3 ঠাইত কি লিখিম 2 + 1 আৰু লগত xটো পূৰণ হৈ আছে +2 = 0 এলাকে বুজি পাইছা তোমালোকে এতিয়া আমি এটো x² - 2x পূৰণ হৈ 2x হ'ব আকৌ মাইনাছ প্লাছ পূৰণ হৈ মাইনাছ প্লাছ পূৰণ হৈ মাইনাছৰ মাইনাছে x পূৰণ হৈ -x +2 = 0 ঠিক আছে এটা আমি ইহঁতৰ কমন নিম আমি ইহঁতৰ পৰা এটা কমন নিম আৰু ইহঁতৰ পৰা কিবা এটা কমন নিম হয়নে আমি x² আমি যদি প্ৰথম হালৰ পৰা যদি কমন আনো কি কমন আহিব দেখিছোঁ আমি এটা x কমন আহিব ইয়াত x² মানে x * x আৰু 2x মানে 2 * x x গুচি আহিলে এটা x গুচি আহিলে এটা x থাকিলে আৰু xটো গুচি আহিলে কি থাকিলে -2 এতিয়া এফালে এই হালৰ ভিতৰত আমি যদি চাওঁ এটো x -x এটো +2 হয়নে দুইটা পদ একো কমন নাহে যেতিয়া একো কমন নাহে এক এটা কমন আহিব আগত কি চিন আছে মাইনাছ আৰু দুইটা পদ একো কমন আহিলে কি কমন আহে এটা এক কমন আহে হয়নে তাৰ কি থাকিব x আৰু এই মাইনাছটো প্লাছটো পূৰণ হৈ -2 = 0 আমি দেখিলোঁ বেকাৰৰ ভিতৰত দুইটা একেই আছে হয়নে একেই যিহাল থাকে একেই থকা হালৰ পৰা আমি এটা ল'ব লাগে x - 2 এটা যোগ ল'লোঁ আৰু বাহিৰত যিহাল আছে আমি সিহঁতে এটা যোগ বনাই ল'লোঁ পালোঁ এতিয়া ইহঁতক যদি আমি ভাগ কৰি দিওঁ কি হ'ব এইফালে আমি কি পাম এইফালে আমি পাম x - 2 = 0 পালোঁ আৰু ইফালে আমি কি পালোঁ x - 1 = 0 অৰ্থাৎ আমি এই দুইটা 0 লগত 0 পূৰণ হৈ আছে এবাৰ আমি 0ৰ লগত ইহঁতক সমান বুলি লিখিছোঁ আৰু আনবাৰ আমি ইয়াক 0 লগত সমান বুলি লিখিছোঁ হয়নে x - 2 0 লগত সমান বুলি লিখিছোঁ এবাৰ x - 1টো 0 লগত সমান বুলি লিখিছোঁ ইয়াৰ পৰা যদি আমি x ৰ মানটো উলিয়াই দিওঁ মাইনাছটো ইফালে গ'ল কি হ'ল +2 আৰু ইয়াৰ পৰা যদি আমি x ৰ মান উলিয়াওঁ -1 ইফালে গ'ল কি থাকিলে
প্লাছ 1 এতিয়া কি আমাৰ নিৰ্ণয় মূলতা কি এটা হ'ব আমাৰ এটা 2 আৰু আনটো কি আমাৰ 1 বুজি পালা নিশ্চয় তোমালোকে ঠিক আছে এতিয়া আমাৰ 3 নম্বৰ সমীকৰণটোত কি আছে 2/3 into x square minus 1/3 into x minus 1 equal 0 আমি দেখিছোঁ আমাৰ ইয়াত দুটা ভগ্নাংশৰ ওপৰত আছে আমি হেতক গোটা কৰি লম কেনেকৈ কৰিম যদি আমি আটাইকেইটাৰ লগত এটা এটা 3 পূৰণ কৰি দিওঁ আমাৰ তলৰ 3 কেইটা কাট খাই গোটা সংখ্যা হৈ যাবনে নিশ্চয় হ'ব হয়নে আমি তাকে কৰিম ইয়াত আমি 3 পূৰণ কৰিছোঁ 3 into 2/3 x square minus 3 into 1/3 into x minus 3 into 1 equal 0 ইয়াত এই তলৰ 3 ওপৰৰ 3 কাট খাইছে ইয়াতো তলৰ 3 ওপৰৰ 3 কাট খাই গ'ল ইয়াত থাকিলে কি আমাৰ ওপৰত 2 আৰু x স্কয়াৰ গতিকে কি হ'ব 2x স্কয়াৰ থাকিলে ইয়াত কি থাকিলে আমাৰ মাইনাস x থাকিলে আৰু এফালে কি থাকিলে 3 গুণে 3 ইকুৱেল 0 সো তোমালোকে ডাইৰেক্ট এটা দ্বিঘাত সমীকৰণ পাই গলানে আমি দ্বিঘাত সমীকৰণ লগে লগে পাই গলো গতিকে আমি ইয়াক কি কৰিম এটা আমি আকৌ যদি আমি উৎপাদক বিশ্লেষণ পদ্ধতিত যদি আমি হেতক মূল উজ্জ্বল উলিয়াই দিওঁ সো তোমালোকে কি কৰিলে প্ৰথমতে x স্কয়াৰ যিটো হওক আৰু লাষ্টৰ হকটো পূৰণ কৰা 3 দুগুণ 6 হ'ল হয়নে এতিয়া তোমালোকে এনেকুৱা দুটা সংখ্যা বিচৰা যে দুটা সংখ্যা তুমি পূৰণ কৰিলে 6 পাবা আৰু যোগ বা বিয়োগ যদি কৰা x ৰ আগত একো না মানে এক আছে এক পাব লাগিব মই সংখ্যাটো কি 3,2 আমি যদি 3 কে 2 কে পূৰণ কৰো 6 পাম আৰু 3 আৰু 3 পৰা যদি 2 বিয়োগ কৰো আমি কি পাম 1 পাম হয়নে এতিয়া আমি কি কৰিম 2x স্কয়াৰ মাইনাস আমি x ৰ আগত একো না মানে 1 আছে 1 মানে আমি কি পাতিম 3 - 2 আৰু x টো কাষত পূৰণ হৈ থাকিব -3 ইকুৱেল 0 এলাকে বুজি পাইছা এতিয়া 2x স্কয়াৰ মাইনাস এই 3x এ পূৰণ হলে কিমান হ'ব 28x আৰু মাইনাস মানে যে পূৰণ হৈ প্লাস 2x -3 ইকুৱেল 0 হয়নে ইয়াৰ পিছত আমি ইহত দেখিলো এটো এহাল বনিলা আৰু ইয়াত এহাল বনিলে হয়নে আমি গুটেই এজোৰৰ পৰা আৰু এজোৰৰ পৰা এটা কমন লৈ আনিম আমি প্ৰথমতে এজোৰৰ পৰা কি কমন আনিব পাৰো দেখিছো সবৰে x এটা আছে হয়নে তুমি x টো লৈ আহিলো ইয়াৰ পৰা যদি আমি x টো লৈ আহিলো এটা x লৈ আহিলো থাকিলে কি এটা x থাকিলে অৰ্থাৎ কি থাকিলে 2x মাইনাস আৰু 3 লগত x টো লৈ আহিলো থাকিলে কি -3 তে ইহতৰ পৰা তুমি কিবা কমন আনিব পাৰিবানে ইয়াত দেখিছা 2x ইয়াত x নাই ইয়াত তুমি দেখিছা এটো একো নাই হেতৰ লগত কমন গতে একো নালে কি ৰাহে এনে দুইটা লগত এক এটাটো আছে 3 গুণ 3 2 গুণ 2 গতে একো যেটা কমন নাই কি হয় কমন 1 কি চিন আছে প্লাস চিন আছে প্লাস আৰু একো কমন নাহিলে কি কমন হয় আমাৰ এক এটা কমন আহে এটো কি হ'ব আমাৰ 2x -3 ইকুৱেল 0 দেখিলা বেকাৰৰ ভিতৰত দুইটা একেই আছে আৰু একেই থাকিলে আমি একেই থকা হলে এটা জোৰ লব লাগে 2x -3 আৰু বাহিৰত যি হাল আছে সিহঁতক আমি এটা জোৰ বনাই লব লাগে ইকুৱেল 0 এটা তুমি ভাগ কৰি দিয়া ইহঁতক আমি যদি ভাগ কৰি দিও এফালে আমি কি পাম এফালে আমি পাম 2x -3 ইকুৱেল 0 আৰু এফালে আমি কি পাম x + 1 ইকুৱেল 0 ইয়াৰ পৰা যদি আমি x মান উলিয়াই দিও প্ৰথমতে আমি 2x টো ৰাখি দিলো 3 ইফালে লৈ গলো -3 আছিল +3 হ'ল এতিয়া আমি x মান যদি উলিয়াই দিও এফালে 3 আছিল এফালে 2 এ x ৰ পূৰণ আছে এফালে গলে 3 হৰণ কৰিবগে নহয়নে ইয়াৰ পৰা আমি x মান লৈ একেবাৰে ইজি হৈ আছে এফালে +1 আছে এফালে গৈছে কি হ'ব -1 বুজি পাইছা এতিয়া এটা নিৰ্ণয় মূলতা কি এটা আমি পাইছো 3/2 আৰু আনটো কি পাইছো আমি -1 বুজি পাইছা নিশ্চয় ঠিক আছে